নমস্কাৰ 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 ৱেলকাম টু মাই ব্লগ। তো আজিৰ ব্লগটো বেলেগ ধৰণৰকে বনাম। মানে ফাৰ্ষ্টত আমি এতিয়া বগৰীবাৰীৰ 25 হাট কালী মন্দিৰত আছোঁ। এয়া হয় 25 হাট কালী মন্দিৰ বগৰীবাৰীৰ। চ' এতিয়া আমি এইটো পুৰা ভালকে এক্সপ্ল'ৰ কৰিম। আৰু 25 হাট কিয় নামটো হৈছে কাৰণ 25 ইমান ওখ, মানে 25 হেণ্ডছ, মানে 25 হাত লম্বা আৰু মানে বহুত ডাঙৰ মূৰ্তিটো চাব। আপোনালোকক দেখাম এতিয়া যাই কাৰণে, কিমান ডাঙৰ দেখিলে গম পায়, ইমান ওখ একদম। এই ওখ কালী মন্দিৰটো আপোনালোক তাৰ ভিতৰত যাই কিনে দেখাম। আৰু তাৰপিছত আপোনালোক লৈ যাম ক'ত আমি যাম, স্নানঘাট মন্দিৰ। তাতে বিভিন্ন প্ৰকাৰৰ একদম ধুনীয়া ধুনীয়া আৰ্কিটেকচাৰ আছে। স্পেচিয়েলি যাই ইঞ্জিনিয়াৰ হয় তেওঁলোকৰ কাৰণে বহুতে ভাল লগা হ'ব। ভিতৰত আহি গ'লোঁ আৰু এতিয়া হয় মেইন ডাঙৰ 25 হাট কালী মন্দিৰ। চাওক আপোনালোক ভালকে দেখাই আছো, চাওক এবাৰ কিমান ডাঙৰ, কেনে ডাঙৰ। চাওক ভিতৰত লৈ যাই আছো। অ' মাই গড, অ'কে ফাইনেলি আহি পালোঁ আমি সেই স্নানঘাটৰ মেইন একদম মন্দিৰলৈ। আৰু ইয়াতে চাওক পুৰা একদম চবফালে পূজাৰ বাবে সামগ্ৰী দিয়াৰ কাৰণে দোকান দিয়া আছে। চ' আপুনি যদি আহে ইয়াতে ল'ব পাৰিব দোকানৰ পৰা পূজাৰ বাবে সামগ্ৰী। চ' এতিয়া দেখাম আপোনালোক, এটা বম ডাঙৰ এটা সেই আছে, হনুমান আছে, হনুমান, তাৰপিছত সাপ, এনেকৈ বহুত কিবা কিবি আছে। আপোনালোক চাই দিয়ক বেলেগ মজা পাব একদম। ব্ৰ ক্ষতি নকৰিবি দেই বাবা ৰে, খাইছি একদম দিব ধৰি। আৰু এতিয়া মহামায়াৰ স্নানঘাট মন্দিৰ আহিছোঁ। এই যে চাওক এইটো হয় মহামায়াৰ স্নানঘাট মন্দিৰ। যাওঁ ভিতৰলৈ, ভিতৰত যাওঁ। তাৰপিছত ফালে দেউতা আছে, আজি দেউতা কিবা খোৱা। ইয়াত হৈছে কি, অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ মন্দিৰ আছে, কিন্তু এই মহামায়া স্নানঘাটৰ এই মন্দিৰটো অলপ সুকীয়া স্থান পাইছে। কাৰণ কিয়, ইয়াত কিছুমান বেলেগত নেদেখা ধৰণৰ বস্তু পোৱা যায়। ইয়াতে ধৰক গছ এডাল ইমান প্ৰকাণ্ড গছ, কিন্তু সিডাল আচলতে কৃত্ৰিম গছ, চিমেণ্ট, বালু, শিল, লোহা এইবিলাকেদি বনোৱা। আৰু বহুত বেলেগ ধৰণৰ বস্তু পাব। ইয়াতে দেখক এটা হাঁহ আছে, ইয়াতে তলত যজ্ঞ কৰে, কিন্তু যজ্ঞ কৰে কিন্তু ওপৰত চাওক কাৰুকাৰ্যটো চাওক, আৰ্কিটেকচাৰটো চাওক, হাঁহ বনাই দিছে ওপৰত, চাওক। অহ বহুত ধুনীয়া। আৰু ইফালে চাওক ইফালে মহৰ যুদ্ধ, আৰু এয়া চাওক মহৰ যুদ্ধ একদম। এনেকে বহুত ধুনীয়া ধুনীয়া আৰ্কিটেকচাৰ আছে। এটা বাঘ চাওক, খাব, বাঘে খাই দিব। পাহাৰৰ গুহা হেন পায়, আচলতে এইটো বনোৱা। এইটো কিন্তু মানে আৰ্কিটেকচাৰ, মানে কি ক'ব, এইটো বনাই লৈছে, কিন্তু এইটো নেচাৰেলি নহয়, এইটো বনাইছে আৰ্টিফিচিয়েল। কেনেকুৱা লাগিব আপোনালোকে কৈ থাকিব, খালি কমেণ্টত জনাব কেনেকুৱা লাগে। আমি এতিয়া ভিতৰত যাম। এইটো বান্দৰ, এইটো কিন্তু অৰিজিনেল, এই মালটো কিন্তু অৰিজিনেল। এই ক'ত যা, এইটো কিন্তু নকলি, এই মালটো নকলি। আৰু ইয়াৰে যোনটো মহামায়াৰ মেইন মন্দিৰ, এইটো হয় মেইন মহামায়াৰ মন্দিৰ। চ' মন্দিৰলৈ সোমাই আহিছোঁ, তাৰ ওচৰতে এটা বান্দৰ আছে চাওক। এতিয়া এইটো বান্দৰটোৱে বুজাইছে কি যে বেয়া কথা নক'ব। মই এতিয়া বহি লৈছোঁ, এই বস্তু মাৰিলোঁ। এই যোনটো গুফাৰ নিচিনা বস্তু দেখা পাইছে, আৰ্কিটেকচাৰ এইটো যোনটো দেখা পাইছে, ইয়াতে দেখাততো এইটো এনেকুৱা লাগে কি যে কিবা পাহাৰ কিবা সেই হয়, কিন্তু একচুৱেলি ইফালে কৃষ্ণ মন্দিৰ, গণেশ মন্দিৰ আৰু শিৱ মন্দিৰ ভিতৰত দি আছে। চ' আপোনালোকক এতিয়া ভিতৰত যাই কাৰণে তাৰ ভিউটো আপোনালোকক দিম। যাই আছোঁ ভিতৰলৈ। এই যে চাওক এবাৰ ভিতৰৰ পৰা, এইটো হয় আৰু এটা মজা লগা বস্তু আপোনালোক দেখাই আছো। এই যে চাওক, এই যোনডাল গাছ আপোনালোকে দেখিছে, চাওক এবাৰ ভালকে দেখা। এই যোনডাল গাছ আপোনালোকে দেখিছে ন, অ' মাই গড, মানে বিশ্বাস কৰিব নোৱাৰিব, এইটো পুৰা আৰ্টিফিচিয়েল, মানে টোটেলি মেন মেড। ইয়াৰ
প্ৰতিটো পাত প্ৰতিটো মানে ব্ৰাঞ্চেছ চব মেড প্ৰতিটো বস্তু ইয়াতে চব মেড মানে ইয়াতে এটা মেছেজো দিছে কি যে এই বান্দৰকেইটা দি বেয়া কথা নুশুনিবা বেয়া বস্তু নাচাবা আৰু বেয়া কথা নকবা সেইটো দি আৰু চাওক না ইয়াৰ পৰিৱেশটো আহি কাৰণে কিবা বেলেগ লাগি যাব বিশ্বাস কৰিব নোৱাৰো ভিতৰত পূজা হয় গাছডালৰ আৰু এই গছডালৰ ভিতৰত দিঘেশ্বৰী মন্দিৰ হয় তো ভিতৰত আন্ধাৰ বাবে মই নগ'লোঁ কিন্তু হ'লেও আপোনাক জনাই দিছোঁ আহিব আপোনালোকে এই যে ভিতৰত যাব আৰু ঘণ্টিটো বজাই কেনে ভিতৰত যাব আৰু তেওঁ সেৱা ল'ব এইটো চাওক এইটোহে আচল খাই দিব একদম এতিয়াও দেখাইছোঁ চাওঁ মানে আৰ্টিফিচিয়েল মানে চিমেণ্টেৰে এইবিলাক দি বনাইছে এই গাছডাল আৰু এইটো হয় শ্ৰী শ্ৰী বাথৌ মন্দিৰ মন্দিৰটো কেনেকৈ বঢ়িয়াকৈ বনাই দিছে মানে আচৰিত খাই যাব মানুহে আপোনালোকে আহিব ইয়াতে চাব আৰু নিজৰ মনৰ কামনা পূৰণ কৰিব আৰু এতিয়া আপোনালোক দেখাম এইটো হয় নৱগ্ৰহ মন্দিৰ আৰু তাৰ ওচৰতে হয় ব্ৰহ্মাৰ মন্দিৰ এতিয়া যাই কাৰণে নৱগ্ৰহ মন্দিৰ নাওটোৰ ওপৰত উঠিম যাওঁ আৰু নাৱৰ ওপৰতে উঠো এই যে চাওক দৃশ্যটো চাওক এবাৰ এইফালে হনুমান তাৰপিছত এইটো আমাৰ শ্ৰী শ্ৰী হনুমানৰ প্ৰতিমূৰ্তি আৰু এই প্ৰতিমূৰ্তিটোৰ তলত এই যে সৰু চাই এটা বান্দৰ আছে সেই তাতে তেওঁৰ পূজা কৰে কিন্তু বহুত ডাঙৰ দেই মূৰ্তিটো কিছু ডাঙৰ আছে স্নানঘাট আহোঁতে আৰু ইমান বঢ়িয়াকৈ আপোনালোক দেখাই থাকাতে ইয়াতে কেইজনমান ভাইটিসকলক লগ পালোঁ আৰু জেঠি নমস্কাৰ আৰু আপোনালোক ক'ৰ পৰা বকৰ পৰা বকৰ ক'ত ডাকুৱা পৰা আপোনাৰ নামটো গোবিন্দ ৰাভা বাস্তৱ দাস আপুনি আপোনাৰ বহুতে ভাল লাগিল লগ পাই কাৰণে বহুতে ভাল লাগিল লগ পাই আৰু এতিয়া আপোনালোক আৰু কিছু বস্তু দেখাব আছে ইয়াতে যেনেকৈ এই দেখি আছে কাচু আছে ইয়াতে কাচুৰ এটা প্ৰতিমূৰ্তি বহুত বঢ়িয়া বঢ়িয়া একদম মানে বিভিন্ন প্ৰকাৰৰ প্ৰতিমূৰ্তি বনাইছে আৰু ইয়াৰে পৰা আপোনালোকে এটা 360 ভিউ লৈ লওক চাওক 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 বিশাল সাপ এইফালে বিশাল হনুমান এইফালে এটা কাচু দ্যাটছ ইট আৰু এতিয়া লাহেকে তলত এটা কি কয় নদী আছে স্নানঘাটৰ যিহেতু স্নানঘাট চ' মন্দিৰ আছে কি কয় নদী আছে চ' নদী তাতে যাম চ' একদম মেইন যোনটো স্নানঘাট কিয় নামটো আহিছে সেইটোৰ মেইন জেগালৈ আহিছোঁ কাৰণ ইয়াতে মা মহামায়াই গা ধুইছিল সেইবাবে এই জাগাখিনিৰ নাম আৰু এই মন্দিৰটো স্থাপনা কৰিছে স্নানঘাট নামেদি তো মহামায়া স্নানঘাট চ' ইয়াতে আহিছোঁ ইয়াতে একচুৱেলি এই নদীটো হয় টিপকাই নদী চ' ইয়াতে দেউতা ডালিম দাদা ইফালে জেঠি বাবু সকলোৱে আহিছে আৰু আমি এনেকৈ ঘূৰি আছোঁ আজি চ' ইয়াতে বহুত মানুহ আহে বহুতে এনেকৈ পিকনিক খাবৰ কাৰণে আহে অ' দেউতা গা ধোৱা নেকি গা ধুই দিম নেকি পাপ চাপ কাটা যায় যদি যাওঁ আমি যদি বাপেটা যাই কেনে সোমাই যাম নেকি মাৰি আহোঁ এক ডুবকি মাৰি আহোঁ ডালিম কি কোৱা ডালিম দা আহিব নেকি চ' স্নানঘাটৰ ভিডিঅ' বনাই থাকাতে ইয়াতে যিহেতু পিকনিকো হয় চ' পিকনিক হৈ থাকাতে ইয়াতে এটা পিকনিক পাৰ্টি আপোনালোকে ক'ৰ পৰা আহিছে পাঠশালাৰ পৰা আহিছে আৰু কেনেকুৱা লাগিছে ইয়াতে এনজয় কৰিলে না নাচি দেখিছোঁ আৰু আপোনালোকে পৰা নাচি আছিল একদম ধুনীয়াকৈ তেওঁলোকে খানা চানা বনাই লৈছে এনজয় কৰি আছে ফুল মজা একদম কি কম কেনেকুৱা লাগিছে পুৰা এইহে মজা একদম চাই থাকক ভিডিঅ'টো শেষ হ'ব আৰু অলপমান আছে
চাই থাকক ফুল চাব মজা হ'ব একদম ভালেখিনিয়ে ঘূৰিলোঁ স্নান ঘাটৰ একদম পানী চানীত আপোনালোক দেখিলে আৰু এতিয়া অলপ বহি কাৰণে এনেকৈ পিকনিক টাইপকৈ সৰু সুৰাকৈ আমি ইফালে ডাঙৰ হৈ গৈছে পিকনিক মিনি পিকনিক আৰু পিকনিক টাইপকৈ সৰু সুৰাকৈ আমি চাহ খাই আছোঁ কিন্তু মেইন কথাটো হ'ল চাহটো আনিছোঁ কিন্তু গ্লাছ আনিব পাহৰিলোঁ মেইন মালটোৱে আনিব পাহৰিছোঁ কিন্তু ইয়াতে খাই আছোঁ ইয়াৰে ওপৰৰ ঢাকনটোৰ ওপৰত এইটোত আমি খাই আছোঁ এটা এটা খাই এই লাইভত এনেকে ফূৰ্তি কৰি থাকিব লাগে জীৱনটো জীৱনত কি আছে আৰু হয় নে নহয় জীৱনটো আনন্দৰে উপভোগ কৰিব লাগে জীয়াই থকাৰ চাই থাকক আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰি দিলোঁ যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদিহে নতুন হয় চেনেললৈ চিলড্ৰেন টাটা বাই 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 বাই